হেল্ল' ফ্ৰেণ্ডছ আজি একচুৱেলি মই কোনো ব্লগ লৈ অহা নাই আজি মোৰ টপিকটো অলপমান বেলেগ আজি মই DLED থাৰ্ড ছেমিষ্টাৰৰ কাৰণে অলপ সুবিধা হোৱাকৈ মই যিটো লিখিছিলোঁ মানে এছাইনমেণ্ট হিচাপে সেইটোৱে তোমালোকক দিছোঁ টপিকটো হৈছে যে ইণ্টাৰেষ্ট ইজ দ্য লেটেণ্ট এটেনশ্যন এণ্ড এটেনশ্যন ইজ ইণ্টাৰেষ্ট ইন একশ্যন তাৰ ওপৰতে দিয়া আছে আৰু তাৰ উপৰিও আৰু এটা টপিকৰ ওপৰত দিয়া আছে এইটো হ'ল হাউ টু ক্ৰিয়েট মটিভেশ্যন ইন এডুকেশ্যন আমি কেনেকৈ মানে মটিভেশ্যন ক্ৰিয়েট কৰিব পাৰোঁ এমং ষ্টুডেণ্টছৰ ওপৰত তাৰ ওপৰত মই ধুনীয়াকৈ লিখি দিছোঁ এইটো ইংলিছ মিডিয়ামৰ নোটছ হয় গোটেইখিনি মই ধুনীয়াকৈ লিখি দিছোঁ আৰু ইয়াতে মই ভাবোঁ যে তোমালোকৰ মানে বহুতৰে সুবিধা হ'ব ইয়াৰ পৰা যিসকলে ইংলিছ মিডিয়ামৰ হয় কাৰণ মই জানো যে ইংলিছ মিডিয়ামৰ নোটছ পাবলৈ অলপমান যি নহ'লেও অলপমান টানেই হয় আছামিছ মিডিয়ামতো যি নহওক পায়ে যোৱা হয়